নমস্কাৰ বন্ধু বান্ধৱীসকল সকলো ভালে আছেনে আমিও ভালে আছো আজি আমি মোৰ হাজবেণ্ডৰ বাবে এটা লেপটপ কিনিব আহিছো আমাৰ ডেস্কটপ আছে যদিও তে অফিচৰ কামকাজবোৰৰ বাবে মানে এটা লেপটপৰ খুবেই প্ৰয়োজন হৈ আছিল বহুত দিনৰ পৰা ভাবি আছিলো কিনিম বুলি কিন্তু আহিব পৰা নাছিলো হেহে আজি আহিলো লেপটপটো কিনিবৰ বাবে আৰু এই আমি যিখন ঠাইলৈ আহিছো সেইখিনি হৈছে গুৱাহাটীৰ ছাত্ৰীবাৰীত অৱস্থিত এখন দোকান সেই দোকানখনৰ এড্ৰেছটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব এতিয়া আমাৰ লেপটপটো কিনা হৈ গ'ল আমি লেপটপটো লৈ ওলাই আহিলো দোকানৰ পৰা আৰু এই লেপটপটোৰ আনবক্সিংটো মোৰ হাজবেণ্ডে ঘৰত দেখুৱাব ঘৰ আহি পাওঁতে প্ৰায় সন্ধিয়াই লাগিলে এতিয়া আমাৰ লেপটপটো মোৰ হাজবেণ্ডে আনবক্সিং কৰি দেখুৱাব এতিয়া আনবক্সিংটো আৰম্ভ কৰা Your manufacturing date is November 2021. November dia manufacture kora gaise. Ekon setup instruction. Komo kala pura pohilo paribo komo thakile. Adapter, power cable, হয় ইয়াৰ বিল্ড কোৱালিটি বহুতে ভাল আৰু পিয়ৰ সিলভাৰ কালাৰ হয় এইটো আৰু ওজন হৈছে 1.74 কেজি ইয়াৰ আপোনাৰ এইটো হৈছে আপোনাৰ SD কাৰ্ডৰ কাৰণে আৰু এই দুটা হৈছে আপোনাৰ টাইপ এ USB টাইপ এ পোৰ্ট চাৰ্জাৰ পইণ্ট RJ45 পোৰ্ট এইটো হয় তাৰপিছত এইটো HDMI 1.4 USB পোৰ্ট হয় এইটো USB টাইপ C 3.2 তাৰপিছত এইটো এটা LED ইণ্ডিকেটৰ হয় তাৰপিছত 3.5 mm অডিঅ' জেক পোৰ্ট এইটো হয় আৰু এয়াৰ ভেণ্ট হয় তাৰপিছত ৰাবাৰ গ্ৰিপ দিছে মানে যাতে গ্ৰিপটো ভালকৈ বহলে সুবিধাৰ কাৰণে দিছে খুলিছোঁ কিপেড চেপ্টিনৰ ব্যৱহাৰ দিয়া আছে আৰু টু স্পিকাৰ আছে এটা 2 ৱাটৰ দুটা স্পিকাৰ আছে এটা এইটো পাৱাৰ সুইচ হয় এইটো পজ কৰি দিওঁ ডিছপ্লেটো হ'ল 15.6 IPS ফুল HD ৰেকৰ্ডিং ডিছপ্লে হয় আৰু ইয়াৰ টাচপেডটো হৈছে মাল্টি টাচ টাচপেড হয় ইয়াৰ পিছত প্ৰচেছৰ আছে
AMD Ryzen 3 325OU with Radeon graphics আছে RAM আছে 8GB RAM আপুনি এক্সপাৰ্ট কৰিব পাৰে 16GB লৈ দুটা স্লট আছে আপোনাৰ তাৰপিছত অপাৰেটিং সিস্টেম লাগি আছে আপোনাৰ Windows 11 হোম সিঙ্গল ল্যাঙ্গুয়েজ 64 বিট তাৰপিছত ইয়াত আপুনি আপোনাৰ 256GB আপোনাৰ ইন্টেলৰ SSD পাব আৰু 1TB HDD Toshiba কোম্পানী পাব আৰু GPU আপুনি পাব AMD Radeon graphicsৰ আপোনাৰ GPU হয় Guwahati graphics হয় ইয়াৰ বেটাৰী আপোনাৰ বেটাৰীটো হ'ল TCL 41 wattৰ বেটাৰী আছে আৰু ইয়াৰ বেকআপ আপুনি 4 to 5 4-5 ঘণ্টা পাই যাব আৰু ইয়াৰ ডিসপ্লেটো আপুনি মই এটা ভিডিঅ' লগাই দেখাই আছো এটা ভিডিঅ' আপোনাক দেখাম ইয়াতে সাউন্ড কোৱালিটি আৰু ভিডিঅ' চাব পাৰে আপুনি ভিডিঅ' কোৱালিটি ইয়াৰ অডিঅ' আৰু ভিডিঅ' কোৱালিটি হয় বাকি ডিটেইলছত ইমানখিনি আছিল আমাৰ ল্যাপটপটোৰ লগত এই বেগটো দেখিছেনে আপোনালোকে 2000 টকা দামৰ এটা বেগ ফ্ৰী আহিছে ল্যাপটপটো ভৰাই নিবলৈ কাৰণে আৰু এটা সৰু সাৰপ্ৰাইজ আছিলে তাৰ মানে নতুন বছৰ বুলি হাজবেণ্ডে মোক এটা গিফট দিলে সেই গিফটটো হৈছে JBL ৰ এটা ব্লুটুথ স্পিকাৰ ভাবি আছিলো লম বুলি আজি লৈ আহিলো আৰু এইটো তেনে সৰু বেগত হাতত বা তেনেকে লৈ ফুৰিব পাৰি আৰু মোৰ স্পিকাৰটোত অডিঅ' কোৱালিটিটো আপোনালোকক শুনাব খুজিছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ আৰু আশা কৰোঁ আপোনালোকে যাতে আমাৰ ভিডিঅ'বোৰ আগলৈকে চাই যায় আৰু আমাক সঁহাৰি জনায় আৰু শেষত আটাইলৈকে নৱবৰ্ষৰ আমাৰ ফালৰ পৰা হিয়া ভৰা বহুতো শুভেচ্ছা জ্ঞাপন কৰিলোঁ